নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। মই আছোঁ বৰ্তমান অৰুণাচলত আৰু অৰুণাচলত ওলাই আহিছোঁ যিহেতু ঘৰখনৰ ডাঙৰ ল'ৰা, ঘৰখনটো কিবা এটা কৰি চলাবই লাগিব। জীৱনত বহুত ৰিস্ক ল'লোঁ, ৰিস্ক লৈ পিনি কাম কৰি চাইছোঁ, ইটো কৰি চাইছোঁ নাই, কোনোপধ্যে আগবাঢ়ি যাব পৰা নাই। তথাপিও হাৰ মনা নাই, জীৱনত কষ্ট কৰি যাম আৰু কষ্ট কৰি যাবই লাগিব। পিছত সেইটো সমস্যা দেখা দিয়ে ঘৰখনত, যিহেতু কামো কৰিব পৰা নাই, মন দি কামত দিব নোৱাৰোঁ, যিহেতু ঘৰখনত বহুত আমাৰ সমস্যা হৈ আছে। ঘৰখনৰ সমস্যাবোৰ সমাধানৰ কাৰণে ওলাব লগা হয়, যিহেতু ঘৰখনতো মানুহ নাই, সেইবাবে ওলাই আহিছোঁ। তো ঘৰখনক কিবা এটা কৰি মেলি চলাব যেন তেনে পাৰোঁ নেকি বুলি। মোৰ মা হেৰাই যোৱা আজি 7টা বছৰেই হৈ গ'ল। মা হেৰাই যোৱাৰ পিছৰে পৰা জীৱনটো কিবা এটা খেলি মেলি হৈ গ'ল, ইফালেও নহ'ল, ভাইটি ভণ্টি খালেও সৰু হৈ থাকিল। তো তাৰ কাৰণে ঘৰখনকো বহুত হ'ব লগা হৈ পৰিল। দেউতাও খুব সোনকালে মানসিকভাৱে ভাগি পৰি অসুস্থতা হৈ গ'ল, চিন্তা সোমাই পৰিল মূৰত। তো এতিয়া মানসিকভাৱে অৱস্থা একেবাৰেই নাই, যিহেতু ঘৰখনৰ দায়িত্ব এতিয়া মোৰ ওপৰত। ঘৰখনৰতো অৱস্থা একেবাৰেই নাই বুলি ক'ব লাগে। এতিয়া জৰা গুটিখিনি এতিয়া চম্ভালিব লগা হৈছে, চম্ভালিব লাগিব, যিহেতু মোৰ দায়িত্ব এইটো। ভণ্টি শালক ধুনীয়াকৈ চোৱা চিতা কৰিবৰ কাৰণে কাম কৰিবলৈ অৰুণাচলতে ওলাই আহিছোঁ। আৰু আজি ৰাতিপুৱা ওলাই আহিলোঁ বেলেগ এটা কামৰ কাৰণে, আৰু ৰাতিপুৱা আপোনালোকক কিছু পৰিৱেশ দেখাবলৈ চেষ্টা কৰিম।